বন্ধুসকল আপোনাক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ আৰু আজি মই এটা ধামাকা ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। হয়তো নহ'বও পাৰে ধামাকা ভিডিঅ'টো। আজি মই মোৰ এজন ফ্ৰেণ্ডৰ ঘৰলৈ যাম, তাৰ আজি বাৰ্থডে হয় আৰু সিহঁতৰ ঘৰলৈ যাওঁতে মই পঢ়া স্কুলখন লগতে আমাৰ গোলাঘাট টাউনখন এতিয়া বৰ্তমান পৰিস্থিতি কেনেকুৱা হৈছে তাকো মই দেখাবলৈ চেষ্টা কৰিম। আহকচোন ভিডিঅ'টো। এয়া ঘৰৰ পৰা ওলাইছোঁ, মই সিহঁতৰ ঘৰত থাকিম সেইবাবে বেগ লৈ লৈছোঁ আৰু দেউতাই মোক সিহঁতৰ ঘৰত থৈ আহিব। আহক ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। আহি পাই গ'লোহি মইনাপাৰ আৰু আপোনালোকক আজি দেখুৱাম মই ধনশী নদীৰ পুৰণা দলংখন। আপোনাক সেইদিনা দেখাইছিলোঁ ধনশী নদীৰ নতুন দলংখন। আহক ভিডিঅ'টো আগবঢ়াই লৈ যাওঁ। এতিয়া পাই গ'লোহি হস্পিটেল ৰোড আৰু এইখন হৈছে গোলাঘাট মুখলকৰ অসামৰিক চিকিৎসালয়। এইখন চাওক। আৰু যিহেতু কৰোণাৰ পৰিস্থিতি অত্যন্ত বেয়া, সেইবাবে মানুহো ইমান দেখা পোৱা নাই। আৰু এইবোৰ হৈছে চিভিলৰ লগত জড়িত হৈ থকা এম্বুলেঞ্চ। আৰু চাওক, এয়া দোকান পোহাৰ সম্পূৰ্ণ বন্ধ আৰু আমি আগলৈ গৈ পামগৈ দাস এণ্ড কোম্পানী। হোৱা দাস এণ্ড কোম্পানী আপোনালোকে অলপকৈ দেখিবলৈ পাইছে। আপোনালোকক ভালছে দেখাই আছোঁ, আহক। এয়া চাওক, দাস এণ্ড কোম্পানী পাই গ'লোহি আৰু সেইটো হৈছে চাওলং চুকাফাৰ প্ৰতিমূৰ্তি। আৰু আপোনালোকে দেখিছে বগা ৰঙৰ যিটো ঘৰৰ নিচিনা, সেইখন হৈছে দাস এণ্ড কোম্পানী। এখন শ্বপিং মল হয় গোলাঘাটৰ, বহুত ডাঙৰ শ্বপিং মল হয়। আহক আৰু আগবাঢ়ি গৈ থাকোঁচোন। তাৰ কাৰণে এটা গিফ্ট ল'বলৈ সোমাইছোঁ দোকানত। আৰু চব তাক মই এটা এনেকুৱা স্নেহী দিম, দেখাম বাৰু কি স্নেহী দিম আমাৰ তাত দেখামগৈ। সি যেতিয়া খুলিব হেৰি
প্ৰেজেণ্টত তেতিয়া আপোনালোকক দেখাম। বন্ধুসকল, মই অথনিয়ে পালোহি ইয়াত, কিন্তু অলপ কাম বন কৰি থকাৰ কাৰণে ভিডিঅ'টো বনাব পৰা নাছিলোঁ। মাজতে ব্ৰেক দি দিছিলোঁ। আজি এজন হৈছে বাৰ্থডে বয়, চাই লওক এইজন, আৰু সেইজন হৈছে মাহী। আৰু আপোনালোকক দেখুৱাম, অলপ দেৰি পিছত কেক কাটিবহি, দেখাম আপোনালোকক। বন্ধুসকল, আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। আৰু সি কেক কটা ভিডিঅ'টো দিবলৈ মনা কৰিলে, সেইটো কাৰণে মই দিব নোৱাৰিলোঁ। তথাপিও মই এখন ফটো দিম কেক কাটি থকা অৱস্থাত, আপোনালোকে বেয়া নাপাব কেক কটা ভিডিঅ'টো দিব নোৱাৰাৰ কাৰণে। আৰু আজি ইমানতে ভিডিঅ'টো সামৰণি মাৰিছোঁ। আপোনালোকক পুনৰ অন্য এটা ভিডিঅ' লগ পাম। আজিলৈ বাই বাই।